নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন ভিডিঅ'টোলৈ আপোনালোক আকৌ এবাৰ স্বাগতম। ভালে কেইদিনৰ মূৰত মই আজি আকৌ এটা নতুন ভিডিঅ' বনাইছোঁ। আপোনালোকে জানে মই আপোনালোকক কাপোৰৰ নতুন ইনফৰমেশ্যনবোৰ দি থাকোঁ। আজি অৱশ্যে মই কাপোৰৰ ওপৰত ইনফৰমেশ্যন দিবলৈ অহা নাই। ভালে কেইদিন মোৰ হ'ল, ভালেকেইটা ভিডিঅ' কাপোৰৰ ওপৰতে বনাই আছোঁ। আজি এটা মই ভাবিলোঁ এটা অন্য ধৰণৰ ভিডিঅ' এটা বনাই আপোনালোকৰ মাজলৈ লৈ আহোঁ বা অন্য ধৰণৰ ইনফৰমেশ্যন এটা আপোনালোকক দিওঁ। সেইটোও সেই যিটো ইনফৰমেশ্যন সেইটো আপোনালোকলৈ খুবেই জৰুৰী। আমাৰ অসমীয়া নাৰীসকলৰ, আমাৰ ভাৰতীয় নাৰীসকলৰ কাৰণো সোণৰ প্ৰতি দুৰ্বলতা নাই। আজি মই আপোনালোকক এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ, যিটো সোণৰ ওপৰত ভিডিঅ' হ'ব। গতিকে আপোনালোকে ভাবক কি সুন্দৰ ভিডিঅ' এটা হ'ব। আৰু আমাৰ অসমীয়া মহিলাসকলৰ বা আমাৰ ভাৰতীয় নাৰীসকলৰ যিটো সোণৰ প্ৰতি দুৰ্বলতা, যিটো সোণৰ প্ৰতি চেনেহ, এইটো আমাৰ গোটেই যদি সৰ্বশৰীৰ যদি সোণেৰে ঢাকিও থৈ দিয়া হয়, তথাপিও আমাৰ ভাৰতীয় নাৰীসকলৰ, অসমীয়া নাৰীসকলৰ সোণৰ প্ৰতি যিটো চেনেহ, সোণৰ প্ৰতি যিটো মৰম, সোণৰ প্ৰতি যিটো শ্ৰদ্ধা, সেইটো কেতিয়াও কমি নাযায়। গতিকে সোণ সদায় আমাৰ অতি মৰমৰ, অতি চেনেহৰ, আৰু সোণ সদায় মূল্যৱান সম্পদ। আমাৰ সোণ আমাৰতো মৰমৰ মূল্য চেনেহৰ হয়। আৰু সোণক আমি এনেকৈ হিচাপে ব্যৱহাৰ কৰোঁ যেন আমাৰ বিপদে আপদে কেতিয়াবা আমাক লাগিব। আমাৰ সোণৰ গহনাখিনি ওচৰত থাকিলে, আমাৰ বহুত বিপদৰ সময়তো কেতিয়াবা কামত আহিব, তেনেকুৱা ধৰণৰ বুলি আমাৰ বহুত মানুহে সোণ কিনি আমি ঘৰত ৰাখি থৈ দিওঁ। আৰু আমাৰ যেতিয়াই কোনো ধৰণৰ তেনেকুৱা বিপদ আহে, কোনো ধৰণৰ আমাৰ সমস্যা আহে, তেতিয়া আমি সেই সোণখিনি বিক্ৰী কৰি দি বা সোণখিনি ক'ৰবাত থৈ আমি লোন লওঁ তাৰ সোণৰ এগেইনষ্টত। বেংকতে বা আজিকালি তেনেকুৱা ধৰণৰ সোণৰ গহনাবোৰ ৰাখি তাৰ এগেইনষ্টত লোন দিয়া বহুত প্ৰতিষ্ঠান ওলাইছে। সেইবোৰত লৈ গৈ আমি সেইবোৰ তাত থৈ দি আমি লোন লওঁ। গতিকে সোণটো একচুৱেলি অকল গহনাই নহয়, সোণটো হৈছে বিপদৰ বন্ধু, সোণটো হৈছে আমাৰ সম্পদ। গতিকে সেই সোণখিনিক আমি সম্পদ হিচাপে যেতিয়া কিনি ঘৰত আনি থওঁ, আমাৰ তাৰ আগত আমি কেইটামান সমস্যাত ভুগিব লাগে। সেই সমস্যাকেইটা হৈছে কি, আমি যেতিয়া এখন দোকানলৈ সোণ কিনিবলৈ যাওঁ, এখন প্ৰতিষ্ঠানলৈ সোণ কিনিব যাওঁ, আমাৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে কি, সেই দোকানীজনে আমাক সোণখিনি পিয়'ৰ সোণ দিছে নে নাই, বা সেই যি দোকানী যাৰ পৰা আমি সোণখিনি লৈ আহিলোঁ ঘৰলৈ একদম ধুনীয়া সোণ বুলি, সেই সোণখিনি আচলতে পিয়'ৰ হয় নে নহয়, সেইটোৱে আমাৰ আচলতে ডাঙৰ সমস্যা। আৰু যিবোৰ সৰু সুৰা জুৱেলাৰী আছে, সেইবোৰতো গ'লে ক'বই নালাগে। তাত ইতিমধ্যে বহুত মানুহে সোণ বুলি ঘৰলৈ সোণ কিনি আনি আমি ঘৰত ধুনীয়াকৈ উজ্জ্বল সোণ ৰাখি থৈছোঁ, আমাৰ চন্দুকত ভৰাই থৈছোঁ। আমাৰ যেতিয়া কিছুমান বিপদ আহে, আমাৰ যেতিয়া কিছুমান টকা পইচাৰ প্ৰয়োজন হয়, আমি সেই সোণখিনি যেতিয়া আমি অন্য জেগালৈ আমি বিক্ৰী কৰিবলৈ লৈ যাওঁ, বা আমি সেই সোণখিনি যেতিয়া কাৰোবাৰ ওচৰত বন্ধক থ'বলৈ, তাৰ এগেইনষ্টে বন্ধক থৈ লোন ল'বলৈ যাওঁ, তেতিয়া তাত সোণখিনি বেংক চেংক এইবোৰত যিবোৰ প্ৰতিষ্ঠান আছে, তাত আমি সোণখিনি যেতিয়া তেওঁলোকে পৰীক্ষা কৰে, তেতিয়া সোণখিনিত আমাৰ পিয়ৰিটি আচলতে ওলাই পৰে। তেতিয়া তেওঁলোকে যেতিয়া আমাক কৈ দিয়ে যে আপোনাৰ সোণখিনিত ইমান পাৰ্চেণ্টে সোণ আছে, গতিকে ভবাতকৈ যেতিয়া আমাৰ সোণখিনিত বহুত কম পাৰ্চেণ্ট সোণ ওলাই যায়, তেতিয়া আমাৰ বহুত দুখ লাগে, তেতিয়া আমাৰ খং উঠে, আমাৰ তেতিয়া নিজকে বহুত বেয়া লাগে যে সঁচাকৈ আমি সোণ কিনিবলৈ গৈ ঠগ খালোঁ। গতিকে আপুনি গহনা হিচাপে লোৱাৰ উপৰিও যে ইনভেষ্টমেণ্ট হিচাপে আপুনি সোণত পইচাখিনি আপুনি লগাই থৈ দিলে, তেতিয়া আপোনাৰ কি লছ হ'ল। উল্টা ইনভেষ্টমেণ্টটো বহুত দূৰৰে কথা। আপুনি যিমানখিনি পইচা দি পেলাই সোণখিনি ঘৰত আনি থৈ দিছিলে, আপুনি সেইখিনিও নাপালে। গতিকে মই আজি আপোনালোকক সোণ যেতিয়া আপোনালোকে কিনিবলৈ যাব, সোণ যেতিয়া আপোনালোকে সোণত ইনভেষ্টমেণ্ট হিচাপে সোণ কিনিবলৈ যাব বা ইনভেষ্টমেণ্ট কৰিব গ'ল্ডত, গতিকে ক'ত ইনভেষ্টমেণ্ট কৰিলে বা ক'ৰ পৰা আপোনালোকে সোণ কিনিলে, একদম 100+100 পিয়ৰিটিৰ আপোনালোকে গেৰাণ্টি পাব। আৰু য'ত ইনভেষ্টমেণ্ট কৰিব পইচাখিনি, তাত পূৰা ইনভেষ্টমেণ্টখিনি সুৰক্ষিত হৈ থাকিব, লগতে আপোনালোকে ইণ্টাৰেষ্ট সহকাৰে তাৰ মূলধন ঘূৰাই পাব। তেনেকুৱা এখন প্লেটফৰ্মলৈ লৈ যাব মই আপোনালোকৰ ভিডিঅ'টো সৈতে লৈ যাম। গতিকে আহক আজি সেই প্লেটফৰ্মটোৰ বিষয়ে জানো। সেই প্লেটফৰ্মটো হৈছে কি, চেণ্ট্ৰেল চৰকাৰে এটা বছৰত প্ৰায় 5বাৰমান এটা স্কিম আমাৰ ৰাইজৰ মাজলৈ এইটো স্কিম এৰি, সেইটো হৈছে চেভৰিং গ'ল্ড বণ্ড বুলি এটা যি চেণ্ট্ৰেল চৰকাৰৰ স্কিম আছে। সেই স্কিমটোৰ দ্বাৰা কি হয়, সোণ আপুনি চৰকাৰৰ পৰা কিনিব পাৰে। আৰু বজাৰ ভাৱত আজি ধৰক 2022 চনৰ আজি এই এপ্ৰিল মাহত যিমান দাম চলি আছে সোণৰ আজিৰ তাৰিখত, সেই তাৰিখৰ আপোনালোকে যদি সোণ কিনিব যায়, আজিৰ মাৰ্কেটত কিমান, সেই মাৰ্কেটটোতে আপোনালোকে তাত সোণ কিনিব পাৰিব। আৰু
পিউৰিটিৰ ক্ষেত্ৰতো আপুনি সিমানলৈকে চিন্তা কৰিবলৈ কোনো ধৰণৰ কথাই নাই মই বুলি ভাবোঁ মই সেইটো হৈছে চেণ্ট্ৰেল চৰকাৰৰ এটা স্কিম য'ত নেকি তেওঁলোকে পুৰা 100% পিউৰিটিৰ গেৰাণ্টি আপোনালোকক দিব আৰু তাত যে আজি আপোনালোকে যিটো পইচা তাত ইনভেষ্টমেণ্ট কৰি থৈ দিব সেই পইচাটোৰ ওপৰতো আপোনালোকে 3.7% সুদ পাব সেই যিটো মানে মূলধনটো সাপোজ আপোনালোকে যদি 30,000 টকাৰ 50,000 টকাৰ যিমান এমাউণ্ট 2 লাখ 5 লাখ যিমান টকাৰ আপুনি সোণ কিনি থৈ দিছে সেইটোৰ ওপৰত আপোনালোকে 3.7% সুদ পাব তারপরে আসল ডাঙৰ কথাটো হৈছে কি জানে তাৰপৰা যেতিয়া আপুনি সেভিং গোল্ড বনৰ পৰা আপুনি সোণ কিনিব ঠিক আপোনালোকে যেনেকৈ এভৰিত পইচা ৰাখে তেনেকুৱা ধৰণৰ টাইপৰে কথা কিন্তু এভৰিত অকল আপোনাক সুদটো দি দিব কিন্তু ইয়াত আকৌ আপুনি প্ৰফিটটো পাব কি প্ৰফিট ইয়াত আপুনি যেতিয়া আজি সোণটো কিনিলে আপুনি যিমান মার্কেট ভ্যালুত আপনি সোণটো কিনিলে আজি ধৰক তাত সোণত 2 লাখ টকা আপোনালোকে ইনভেষ্ট কৰি থৈ দিলে সেই 2 লাখ টকাৰ সেই সৰকাৰৰ পৰা যেতিয়া আপোনালোকে স্কিমটোত সোণ কিনিব তাত কিন্তু এটা কথা 8 বছৰলৈ আপুনি সোণটো ৰাখিব লাগিব 8 বছৰলৈ আপুনি সেই স্কিমখনত আপুনি বৰ্তি থাকিব লাগিব অৰ্থাৎ আৰু 8 বছৰ পিছত কি হ'ব আজিৰ মার্কেট ভ্যালু আপোনাৰ যিমান আছে 10 গ্ৰাম সোণত আজি যিমান দাম আৰু 8 বছৰ পিছত সেই 10 গ্ৰাম সোণ মার্কেট ভ্যালু যিমান সেই দামটো আপোনালোকে সেই 8 বছৰ পিছত যিটো দাম চলি থাকে মার্কেটত সেইটোৱে পাই যাব গতিকে ফিজিক্যালি সোণ আপোনালোকে যদি জুৱেলাৰী এখনৰ পৰা সোণ কিনি আনি পেলাই আপোনালোকে ঘৰত থৈ দিছে আপোনালোকে ধৰক আজিৰ মার্কেটত যিটো সোণৰ দাম সেইটো পাব তাৰ পিছত 8 বছৰ পিছত যিটো দাম সেইটো পাব তাত মাজৰ অংশত আপোনালোকে যিমান দিনে নাৰাখক 20-25 বছৰ ৰাখিলেও আপোনালোকে কোনো ধৰণৰ তাত সুদ নাপায় অকল প্ৰফিট খিনি পালে কিন্তু ইয়াত কি হৈছে সেভিং গোল্ড বন্ড যিটো স্কিম ইয়াৰ পৰা যদি আপোনালোকে লয় তেতিয়াহলে 3.7% কে আপোনালোকে সুদ পাই থাকিব আৰু আটাইতকৈ ডাঙৰ কথাটো কি জানেনে এই যদি যেটো আমাৰ মানে হেৰি আছে স্কিমটো আছে এই স্কিমটোত যদি আপোনালোকে সোণ লয় তাৰ পৰা যিখন আপোনালোকে চৰকাৰে যিমানখিনি পইচা আপোনালোকে ইনভেষ্ট কৰিব তাতে গোল্ডত সেভিং গোল্ড বন্ডত যদি আপুনি স্কিমত পইচা ইনভেষ্ট কৰিব সেই পইচাখিনিৰ এগেইনষ্টত আপোনালোকক যিখন সাৰ্টিফিকেট দিব সেই সাৰ্টিফিকেটখন আপুনি কি কৰিব পাৰে শেয়াৰ মাৰ্কেটলৈ গৈ আপোনাৰ যদি ডিমেট একাউণ্ট আছে সেই ডিমেট একাউণ্টত সেইখন দি আপুনি ট্ৰেড কৰিব পাৰে অৰ্থাৎ আপুনি হে সাপোজ আপুনি 2 লাখ টকা যে ইনভেষ্ট কৰিছে সেই 2 লাখ টকাৰ আপুনি গোল্ড মানে ভ্যালুত মানে সেভিং গোল্ড বন্ড যেটো মানে স্কিম আছে সেই স্কিমখন আপুনি শেয়ার মার্কেটে লৈ যাব পাৰে অৰ্থাৎ আপোনাৰ ডিমেট একাউণ্টত এটো শো কৰিব পাৰে যেনেকৈ ডিমেট একাউণ্টত আমি কোম্পানীৰ শেয়াৰবোৰ কিনিবলৈ তাত শো কৰো তেনেকুৱা ধৰণৰে আপুনি এই গোল্ড যেটো মানে স্কিমটো আপুনি গৈ তাতে শেয়াৰ কৰিব পাৰে আৰু মানে ট্ৰেড কৰিব পাৰে তাৰ পিছত আপোনালোকৰ যদি পইচা যদি খুব দৰকাৰ হয় তেতিয়া যদি আপুনি তাত আপুনি যেতিয়াই মন যায় তেতিয়াই যেনেকৈ আমি শেয়াৰবোৰ আপুনি আমাৰ শেয়াৰ মাৰ্কেট খোলা সময়ত আমাৰ যি মানে শেয়াৰ মাৰ্কেটৰ ওপেনিং সময়ত যে আমি যেতিয়া আমি যদি শেয়াৰ কিনি থৈ দিছো যেতিয়াই মন যায় তেতিয়া আমি বিক্ৰী কৰি দিব পাৰো যদি লিকুইডিটি থকা শেয়াৰ হয় লিকুইডিটি মানে অৰ্থাৎ বজাৰত যদি চাহিদা থকা শেয়াৰ হয় সাপোজ আপোনালোকে যদি ভাল কোম্পানীৰ শেয়াৰ কিনি থৈ দিয়ে ষ্টেট বেংক HDFC বেংক ICICI বেংক বা যেনেকুৱা ধৰণৰ ব্ৰিটেনিয়াৰ যিবোৰ ধৰক আপুনি শেয়াৰ মাৰ্কেটত যিসকলে মানে আছে তেওঁলোকে জানে যে ব্র্যান্ডেড কোম্পানীৰ যদি আপুনি শেয়াৰ কিনি থৈ দিয়ে তাত বিক্ৰী কৰিবলৈ কোনো ধৰণৰ সমস্যা নাই লগে বিক্ৰী হৈ যায় গতিকে ইয়াতো হেনেকুৱা এটা চেন্ট্ৰেল চৰকাৰৰ এটা ধুনীয়া স্কিমত আপুনি সোণ লয় সেই স্কিমটো যদি আপুনি গৈ শেয়াৰ মাৰ্কেটত ৰাখি দিয়ে হেতু কিনে আপুনি যেতিয়াই মন যায় এটা ক্লিকত আপুনি বিক্ৰী কৰি আনি তাৰ পৰা পইচাটো আপুনি লৈ আহিব পাৰিব অৱশ্যে শেয়াৰ মাৰ্কেটত হেতু মাৰ্কেট ভ্যালুটো কেনেকুৱা হৈ থাকিব হেতু মাৰ্কেট ভ্যালুৰ ওপৰত হ'ব কিন্তু মই মেইনলি ক'ব খুজিছো এটো মানে যেটো সরকার সেন্ট্রাল সরকারের স্কিম যদি আপনি শেয়ার মার্কেটলৈ পয়সা যদি আপনার রিকোয়ারমেন্ট থাকে শেয়ার মার্কেটৰ যেটো মানে ট্রেড চলি থাকে যেটো মানে মার্কেট উঠানামা হৈ থাকিব তাৰে ভাওত আপনি বিক্ৰী কৰি দিব পাৰে যদি আপনি ভাবে যে মই এটো ইনভেষ্টমেন্ট কৰিছো ইয়াক পুৰা ইনভেষ্টমেন্ট হিচাপে ৰাখি থৈ দিম আপনি ধুনীয়াকে যিমান দিনৰ কাৰণে কিনিছে মিনিমাম 8 বছৰ ৰাখিব লাগে 5 বছৰটো আপনি এটো সেল কৰি দিব পাৰে তথাপিতো 8 বছৰ ৰাখিলে পুৰা আপনি হেৰিটো পাই যাব যেটো তেওঁলোকৰ স্কিম গতিকে আপনি যদি এটো কিনি পাহৰি যাওক যাফলে আপনি 8 বছৰ যদি আপনি ৰাখি দিছে তেতিয়াহলে কি হল আপনি তাৰ পৰা আজিৰ মাৰ্কেটৰ ভ্যালুত আপনি যিমান ভ্যালুত সোণ কিনিলে আপনি 8 বছৰৰ পিছত যিখিনি মাৰ্কেট ভ্যালু সেইখিনি আপোনালোকে পাই গল আৰু এই যেটো ৰানিং পিৰিয়ডটো 8 বছৰ আপনি ৰাখিলে 8 বছৰটো আপনি 3.7% কৈ সুদ পাই থাকিলে গতিকে মই ভাবো ফিজিক্যালি সোণ আপনি
জুৱেলাৰী এখনৰ পৰা কিনি আনি ঘৰত ৰাখি থোৱাতকৈ এনেকৈ এই যদি চেভৰিং গ'ল্ড বনত যদি আপুনি সোণ কিনে তেতিয়াহ'লে আপোনালোকৰ বহুত লাভান্বিত হ'ব মই ভাবোঁ গতিকে আৰু ইয়াতকৈ আটাইতকৈ ডাঙৰ কথা কি ইয়াত কোনো ধৰণৰ ৰিস্ক নাই আপুনি যেতিয়া জুৱেলাৰী এখনৰ পৰা ফিজিকেলি সোণ অলপ কিনি আনি আপোনালোকে ঘৰত থৈ দিব এই ফিজিকেলি যিখিনি সোণখিনি ঘৰত থৈ দিওঁতে আপোনালোকৰ কিমান টেনশ্যন কিমান চিন্তা যে সোণখিনি কোনোবাই মানে চুৰ কৰি লৈ যাব নেকি অমুক তামুক মানে বিভিন্ন ধৰণৰ ঘৰখনত আপোনালোকৰ বহুত সমস্যা মানে গতিকে সেইখিনিৰ পৰা আপুনি সম্পূৰ্ণ মুক্ত হৈ পেলাই নিশ্চিন্ত মনে থাকিব পাৰে গতিকে এইটো এটা খুব সুন্দৰ অপৰচুনিটি যিসকলে গ'ল্ডত ইনভেষ্টমেণ্ট কৰিব বিচাৰে গতিকে আপোনালোকৰ যদি এই ভিডিঅ'টোৰ বিষয়ে আৰু কিবা জানিব লগা আছে চেভৰিং গ'ল্ড লোনৰ বিষয়ে আপোনালোকে মোক তলত কমেণ্ট কৰি জনাব গতিকে আজিলৈকে ভিডিঅ'টো ইমানেই আছিল ধন্যবাদ